Hello guys, welcome back to my YouTube channel. আৰু মই এতিয়া যাই আছো আমাৰ পথাৰত লগত আছে দাও। একচুয়ালি আমি দা বুলি নকওঁ দেই, এইটো দাও বুলি কওঁ। আৰু সিদিনা পানী লৈ আনিছিলো, আজি পানী শুকাই থাকিল। আমাৰ ইফালে এনেকুৱাই চব। আৰু দা মানে এইটো একচুয়ালি আমাৰ ভাষাত এইটো গাংৰা বুলি কওঁ। আমি যিহেতুকে মদাহী মানুহ না, তো দা বুলি নকওঁ, এইটো গাংৰা বুলি কওঁ। আমাৰ ভাষাত গাংৰা হয়। আৰু দা বুলি ক'লেও মানে আমি প্ৰায় দা বুলি নকওঁৱে, দাও বুলি কওঁ। হ'লে পথাৰ আহি পালোঁ। আৰু এইখিনি একচুৱেলি তামোল বাগানটো হ'ল হেৰি আমাৰ খুৰাৰ। আমাৰখিনি আছে আগত। আজি অলপ তামোল বাৰীত কাম আছে, কামখিনি কৰিব কাৰণে আহিছোঁ। বেলেগ ক'তো ওলাই যোৱা হোৱা নাই, সেইকাৰণে ঘৰৰ বাৰীখনতে লাগি আছোঁ। কি পাৰোঁ, কি আছে আজি কৰোঁ। অলপ জংঘল চাফা কৰিব আছে। তামোল বাৰীবিলাক প্ৰায় চাফা কৰি থাকিবই লাগে, জানে সকলোৱে। আমাৰ যিসকলৰ তামোল বাৰী আছে, বেছি বেলেগ একো চাফা কৰিব লগা নাই, কিন্তু আছে আৰু অলপ জংঘলবিলাক হৈ আছে, লাটা চাটাবিলাক তামোলত উঠি আছে, তো সেইবিলাক চাফা কৰি দিব লাগিব। আৰু এইবিলাক গাছবিলাক আছে, সেইবিলাক চাফা কৰিম আজি। আৰু সেইদিনা এইখিনি মই ফালি থৈ দিয়া খৰি আছিল। আৰু স্পেচিয়েলি এতিয়া এখন চেয়াৰ বনাইছিলোঁ মই, সেই চেয়াৰখনত আজি মনটোক বহিব দিছোঁ। তো বহি আছি আৰামত, মজা মজা। ইয়াত আহি মই চেয়াৰখনতে বহি থাকোঁ। মানে পূৰা নেচাৰেলি চেয়াৰ এইখন বনাই লৈছোঁ। আৰু তাক আজি হোলী লগাই দিছে। আজি বোলে কিন্তু হোলী খেলিব নাপায় বুলি কৈছে, যিহেতুকে আজি চন্দ্ৰগ্ৰহণ বোলে। চন্দ্ৰ বুলি কৈছে। যি কৈছে মুঠতে আজি হোলী খেলিব নাপায় বুলি কৈ আছে মানুহবিলাক। তো খেলা নাই। তো কালি এটা ভিডিঅ' পাব হোলীৰ কাৰণে। এতিয়া এডাল আমি এতিয়া কুঁহিয়াৰ খাম। কুঁহিয়াৰ কাটবা যাই আছোঁ। কুঁহিয়াৰ আছে আমাৰ, এতিয়াও আছে ইয়াত কুঁহিয়াৰ আছে, আৰু সেইবিলাক কুঁহিয়াৰ আছে আমাৰ। তো চাওঁ কেনেকুৱা হৈ আছে কুঁহিয়াৰখিনি। আজি খাই চাওঁ, দুইজনে আছোঁ যিহেতুকে। বেলেগ খাব লগা বস্তু একো আনা নাই আমি, আজি কুঁহিয়াৰকে খাম। আলুখিনিতো সিদিনা দেখাইছিলোঁ, আলু চেচ পূৰা। কুঁহিয়াৰ এইখিনি ইয়াতে খাব পৰা হৈছে চব। পূৰা কুঁহিয়াৰ কাটি আধা শেষ কৰি দিলোঁ। আৰু এইখিনি আছে। তো মনটোক এতিয়া কুঁহিয়াৰ কাটবা দিছোঁ। কুঁহিয়াৰ বিচাৰি পোৱা নাই, কোনডাল কাটিম হৈ আছে। কাটি দি অঁ, ওলাই দি কতে। আৰু তলতো আছে। অঁ, আগটো কাটি দিলে হ'ল। অঁ, কাটি দি। কুঁহিয়াৰ হৈ গ'ল। আৰু লাগলে আৰু কাটিম। এডাল কেনে হয়, যদি টেষ্ট নাই আৰু বেলেগ এডাল কাটিম। আৰু ইয়াতে আমাৰ মন্টু ভাইয়ে কাটি আছে কুঁহিয়াৰ। কুঁহিয়াৰ কাটি আছোঁ। মোৰ চেয়াৰখনতে কাটি আছোঁ। এতিয়া যি টাঙনো হৈ যায়, একেলগে চেয়াৰো হৈ যায়। বেলেগ দিনা কাটা নাছিলোঁ, আজি ফাৰ্ষ্ট কুঁহিয়াৰৰ কাৰণে কাটছোঁ। তো এডালে হোৱা নাই, আৰু এডাল খাবৰ কাৰণে আহিছোঁ আমি, মন্টু ভাই আৰু মই। এডালে আটাই নাই আমাক দুটাকে, আৰু লবাইছোঁ। এবাৰ ভাল চাই স্পেচিয়েল আৰু মনটোই পূৰা কুঁহিয়াৰৰ লগত লাগি আছে। মই আৰু চাই আছোঁ। ইমান জংঘল যাবতো নৰাই, দুজন সাপ চাপ থাকিব পাৰে দেই। ওলাও হৈ গ'লে আৰু এডাল পূৰা ডাঙৰ এডাল। আগত আছে মাদাৰ। কি তুলি আছা? ভুটুৱা বোলে, ভুটুৱা শাক তুলি আছে মাদাৰে। এডাল খাই শেষ হ'ল, আৰু এডাল খাবৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ এতিয়া। বহুত মিঠা আছেতো।
মিঠা আছে কিন্তু বাহ মিঠা কিন্তু আছে আৰু আজি জোপা কল কাটা হ'ব খাৰ বনোৱাৰ কাৰণে আপোনালোকে খাৰ খাইতে নাখায় কমেণ্ট কৰি জনাব আৰু সিদিনা মই এইখিনি খৰিয়ে কাটি আনিছিলোঁ তো এতিয়া থোৱা হৈছে ইয়াকো কাটব লাগিব আৰু ফাই ল'ব লাগিব আৰু এতিয়া অমিতা আছে ডাঙৰ ডাঙৰ অমিতা যদি কোনোবাক লাগে কমেণ্ট কৰি জনালে হ'ল আৰু এতিয়াও এডাল আছিলে তো ইয়াৰ এডাল আছিল ডাঙৰ ইয়াতে নাই এতিয়া এডাল সৰু আছে ইয়াত এটা মাত্ৰ আছে আৰু এইটো আছে দুটা ইয়াত তো বাগানখন ইমানকৈ লাগব পৰা নাই কুঁহিয়াৰ চুহিয়াৰ চব খোৱা হ'ল গাইছ এতিয়া এই গাছখিনি কি গাছ বুলি কয় এইটো নামটো নাজানো বৰ্তমান মই তো এইখিনি এতিয়া কাটো অলপ চাইড কৰাই দিম তো গাইছ কাটা হৈ গ'ল অলপ আজিৰ কাৰণে এইখিনিয়ে আৰু বেলেগ দিনা কাটব লাগিব অলপ বাকী আছে কাটাৰ কাৰণে এইখিনি গাছখিনি যেতিয়া কাঁচা থাকে মানে তেতিয়া কিবাও হয় সাৰ হোৱাৰ অলপ সহায় কৰে বাগানত আৰু ছায়াটোও লাগে আমাৰ বাগানত ছায়াটোও সহায় কৰে আৰু শুকাই যোৱাৰ পিছতো তাৰমানে এই খৰিৰ কাৰণে ব্যৱস্থা হৈ যায় ভিডিঅ'টো ভাল লাগিলে লাইক কৰক কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰি দিব লগতে